আমাৰ ৰাতিপুৱাৰ মেজি আৰু কেনেকৈ দিনটো আমি পালন কৰিলোঁ, কেনেকৈ ধুনীয়াকৈ এটা পৰিৱেশৰ লগত দুঘৰ মিলি পিনে তাকেই ভিডিঅ'টোত দেখিব পাব। এয়া আমাৰ আইতা, সকলোৰে চিনাকি, সকলোৱে চিনি পায় তেখেতক। আৰু এতিয়া অৰিহণা আৰু তামোল পাণ দি পিনে সেৱা এটা জনাইছে। আৰু সকলোৰে এটা কামনা যে মেজিৰ জুয়ে যাতে আমাৰ অসমত যিখিনি মানে হুলস্থুলৰ সৃষ্টি হৈছে বা যিখিনি অশান্তি সৃষ্টি হ'ল সেইখিনি যাতে মেজিৰ জুইতে যাতে মেজিৰ জুইত যাতে শেষ হৈ যায়, তাকে কামনা কৰিছোঁ আমি সকলোৱে। আৰু এয়া আমাৰ বাইদেউ ছাৰ বাইদেউ সকলোৱে আছে। এয়া আমাৰ লুচিৰ কাৰণে ৰেডি কৰি আছোঁ আমি, পূৰা বেলা হৈ গ'ল, কিছুমান বেলিবলগীয়া আছে। আৰু এয়াই আমাৰ ৰাতিপুৱাৰ বিহুৰ মানে হেৰি চলি আছে, আয়োজন। তেল চিনি পায়ে, তেল আৰু কি দেখাবলগীয়া আছে। কাঠ আলু সেইটোৱে মেইন ভোগালী বিহু, নহ'লে গাহৰিৰ নোম গজিব, সেইটো খাবই লাগে। কাঠ আলু সেইখিনি লুচি কেনেকৈ ভাজিব লাগে সেইটো চাই লওক। বিশেষকৈ সকলোৱে জানে, কিন্তু তথাপিও যদি কোনোবা ছোৱালীয়ে মোৰ ভিডিঅ'টো চাই আছে আৰু যদি নাজানে তেতিয়া বহুত লাজৰ কথা। কাৰণ বিহু মানে এইবিলাক কৰিবই লাগিব, বিয়াৰ পিছত নহ'লে বিয়াৰ আগত। এয়া আমাৰ বিহু মানে আমাৰবিলাকৰ লগত টক্কৰ দিব নোৱাৰে। আৰু এয়া আমাৰ সেই বিহুৰ কাৰণে মানে ৰাতিপুৱাৰ জলপান বুলি ক'ব পাৰি, প্লাছ বিহুৰ পিঠা, তিল পিঠা, নাৰিকল পিঠা, কাঠ আলু, ৰসগোল্লা নহয়, লালমোহন, চব্জি কিবা ফুলকবি আলু হেৰি দি পিনে। আৰু আমাৰ বৌ, এইবাৰ ছাৰ, বাইদেউ আৰু দেউতা আহিছে। আৰু ইপিনে সকলোৱে খাস খোৱাৰ কাৰণে সকলোৱে মানে হেৰি হৈছে। এতিয়া এনেকৈ যাতে গোটেই জীৱনটো পাৰ হৈ যায় সুখে শান্তিৰে সকলোৱে, যেনেকৈ এইবাৰ বিহুটো যেনেকৈ মানে পালন কৰিলোঁ, নেক্সটবাৰ যাতে এনেকৈয়ে পালন কৰিব পাৰোঁ তাকে কামনা কৰিছোঁ। আৰু লগতে আমি সকলোকে জনাইছোঁ হেপ্পী বিহু আকৌ এবাৰ। জয় হিন্দ, জয়